বহুদিনৰ পৰা ফুৰিব যাম বুলি ভাবি থকা কথাটো ফাইনেলি আজি পূৰণ হ'ল। অৱশেষত সেই দিনটো আহি পালে। হেল্ল' ফ্ৰেণ্ড, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো প্লিজ শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু আমি দুয়োটাই আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। আৰু আমাৰ ট্ৰেইনখনৰ নাম হৈছে শৰাইঘাট আৰু ষ্টাৰ্ট হ'ব 12:20 পৰা। আৰু দুয়োটাই উঠি ল'লোঁ আৰু এইকেইটা হ'ল আমাৰ ছিট। কিন্তু এতিয়া মানুহ অহা নাই কাৰণে আমি এইফালে বহি আছোঁ, কাৰণ সেইফালে ৰ'দ দি আছিলে। আৰু আমাৰ ট্ৰেইন ষ্টাৰ্ট হ'ল পুৰাপুৰি 12:20 পৰাই ষ্টাৰ্ট হৈছে। এইফালে টিটি আহিলে টিকেটবোৰ চেক কৰিবৰ কাৰণে। তাৰপাছত আমি দীপৰ বিল পালোঁ। দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰি দুয়োটাই চিপছ খালোঁ, লগতে খালোঁ ঝালমুড়ি। আৰু ঝালমুড়ি খাই উঠি দেখিলোঁ যে এজনী কণমানি আহিছে, কিবা কিবি দেখুৱাই আছে তাই, আৰু দেখুৱাই আমাৰ পৰা পইচা খুজিব আহিছে। তাই এইটো ৰেগুলাৰ হেবিট হয়, ট্ৰেইনত এনেদৰে আহে। তাৰপাছত আমি পঞ্চৰত্ন পালোঁ আৰু এইফালে মোৰ ট্ৰেভেল পাৰ্টনাৰ টোপনি। কি আনিছা? কোনে বনাইছি? কি কৈছা তুমি? কেনেকুৱা হৈছে? গৈ থাকোঁতে সন্ধিয়া লাগিলে, আৰু সন্ধিয়া খাবৰ কাৰণে মই কণী বইল কৰিবলৈ গৈছিলোঁ। বিহাৰ পালোঁ প্ৰায় 5টামান বজাত, আৰু এনেদৰে গৈ থাকিলোঁ। তাৰপাছত 9:30মান বজাত আমি ৰুটি আৰু কবি ভাজি খালোঁ। খাই দুয়োটা শুই গ'লোঁ। আৰু দেখিলোঁ যে পোহৰ হৈছে, মানে 5:30 বজাত আমাৰ ট্ৰেইনখন পোৱা কথা আছিলে। তাৰপাছত মোৰ টোপনি অহা নাই, সেইকাৰণে মানে পোৱাৰ এক্সাইটমেণ্টত টোপনি অহা নাই। তাৰপাছত আমি ফাইনেলি হাওৰা ষ্টেচন পালোঁ। আৰু হাওৰা ষ্টেচনটো খুব ডাঙৰ। দুটামান ভিডিঅ' বনাই ল'লোঁ আমি দুয়োটাই। তাৰপাছত গৈয়ে ব্ৰাছ নিব পাহৰিছিলোঁ আমি। ব্ৰাছ আৰু কলগেট কিনি লৈ দুয়োটাই ব্ৰাছ কৰিলোঁ। বাবা হাওৰা ষ্টেচনৰ বাহিৰত মানুহ। তাৰ পৰা আমি চিধাই গ'লোঁ বাছ ষ্টপেজলৈ। আৰু তাৰ পৰাই মানে হোটেল হ'ব 12টা বজাত চেকিং হ'ব, সেইকাৰণে আমি ভাবিলোঁ ফুৰিয়ে আহোঁ। তাৰ পৰা আমি বাছত উঠি গৰিয়াহাটলৈ গ'লোঁ। আৰু এইখন হ'ল হাওৰা ব্ৰিজ, আৰু এইখনৰ ওপৰেৰে আমি গৈ পালোঁ গৰিয়াহাট। আৰু গৈয়ে ফাৰ্ষ্ট আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ। ব্ৰেকফাষ্টত খালোঁ আমি চাউথ ইণ্ডিয়ান ডিছ, ডোচা। কাৰ ফেভৰেট জনাবচোন। আৰু এয়া হ'ল গৰিয়াহাটৰ মানে চেৰেমিক যিবিলাক বস্তু পোৱা যায় তাৰপাছত এয়া ডাইনিং কভাৰো ল'লোঁ আমি। আৰু খুব ডাঙৰ এখন মাৰ্কেট হয়, ষ্ট্ৰীট মাৰ্কেট। গৰিয়াহাটৰ পৰা আকৌ বাছত ধৰ্মতালালৈ আহিলোঁ দুয়োটাই, আৰু ফ্ৰেছ হ'লোঁ। জল্দি হোৱাৰ কাৰণে হোটেলৰ ভিডিঅ' কৰিব নহ'ল, আৰু দুয়োটাই ফ্ৰেছ হৈ আকৌ খাবৰ কাৰণে ওলাই আহিলোঁ। আৰু আমি খাবৰ কাৰণে সোমাইছিলোঁ আমি বেংগলী ৰেষ্টুৰেণ্টখনত। আৰু এই ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰটো ধুনীয়া, আৰু এই ৰেষ্টুৰেণ্টখন ধৰ্মতালাৰ পৰা ওচৰ হয়, খোজকাঢ়ি আহিব পাৰি, আৰু পাৰ্ক ষ্ট্ৰীটৰ পৰাও ওচৰ হয়। আৰু আমি তাত অৰ্ডাৰ দিছিলোঁ চিকেন ডাক বাংলো। আৰু নামটো যেনেকুৱা শুনিবৰ কাৰণে আনকমন হয়, খাবৰ কাৰণে তাতকৈ বেছি ধুনীয়া হয়। আৰু দুয়োটাই খুব জুতি লগাকৈ খালোঁ, পেট ভৰাই খাই দিলোঁ, কাৰণ আমি দিনটো খোৱা নাছিলোঁ। আৰু তাৰ পৰা আমি বাহিৰে গ'লোঁ পাৰ্ক ষ্ট্ৰীটলৈ। আৰু এই জেগাডোখৰ খুবেই ধুনীয়া, তাতে লাইটিং কৰা আছিলে, পূজাৰ পৰা লাইটিং কৰাই আছে এই জেগাডোখৰত। আৰু ইয়াত খোজকাঢ়িবৰ কাৰণে খুবেই ধুনীয়া হয় ইভিনিং। আৰু এই জেগাখিনি মানে পাৰ্ক ষ্ট্ৰীটখন ফেমাছ হয় নাইট লাইফৰ কাৰণে, কাৰণ ইয়াত বহুত ধৰণৰ ৰেষ্টুৰেণ্ট আৰু পাব আছে। আৰু লগতে মানুহে কয় যে ইয়াত ৰাতি নহ'লেও হৈ যায়। আৰু দুয়োটাই আমি এনেদৰে তাতে খোজকাঢ়ি অলপ টাইম ঘূৰিলোঁ, আৰু এনেদৰে ঘূৰি থাকিলোঁ। খুব ভাল লাগিছে তাতে গৈ। ভাত খাই লৈছোঁ, আৰু ৰাতি খোজকাঢ়ি ঘূৰি আছোঁ। তাৰপাছত দুয়োটাই খোজকাঢ়ি হোটেলৰ ৰুমলৈ বুলি উভতি আহিলোঁ। আৰু দিনটো ঘূৰি ফুৰাৰ কাৰণে আমাৰ খুবেই ভাগৰ লাগি আছিলে। আৰু আহোঁতে তাৰ পৰা আমি বিৰিয়ানী লৈ আহিছিলোঁ ৰুমত খাবৰ কাৰণে ৰাতি, আৰু দুয়োটাই পেট ভৰাই খালোঁ। আৰু আজিলৈ ইমানেই, এণ্ড লাষ্টলি থেংক ইউ ফৰ ৱাটছিং।